নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি পুনৰ মিচিং ডিজাইনৰ গ্ৰাপৰ ফুল লৈ আহিছোঁ। ফুলটো হ'ব ঘাইটো হ'ব এইটো ডিজাইন হ'ব ঘাইটো, আৰু বুটাটো হ'ব এইটো ডিজাইন থাকিব বুটাটো, আৰু ঘাইটোৰ কাৰণে কাখৰিটো থাকিব এইটো ডিজাইন। কিন্তু 56 ডালত অলপ মিলাবলৈ দিগদাৰি হোৱাৰ কাৰণে এই কাখৰিটোতে সৰুকৈ বুটা এটাও মই ভৰাই দিয়া হ'ল। গ্ৰাপত আপোনালোকে দেখা পাব। আৰু হিৰকত কেনেকৈ হাৰ্নিছত ফুলটো লগোৱা হয় সেইটো বিষয়েও অকণমান দেখুৱাম আপোনালোকক। এইটো হৈছে গোটেই ফুলৰ গ্ৰাপটো হয়। এই ঘাইটো মই য'ত আঙুলি দিছিলোঁ সেইটোৰ পৰা ষ্টাৰ্ট দিব লাগিব, আৰু কাখৰিখিনি হ'ব এইটো। এই ফুলটো বান্ধিবৰ কাৰণে ইয়াত 56 ডাল হাৰ্নিছ বন্ধা হৈছে। এইখিনিতে আমি ফুলটো বান্ধি যাম। এই গোটেই ফুলটো এটা হিৰকতে আপোনালোকে বান্ধিব পাৰিব। হিৰক মানে হাৰ্নিছতে বান্ধিব পাৰিব। এই বুটাটো আমি দুটা লাইনত বনোৱা হৈছে। দুটা লাইনত বনালে বেছিকৈ বুটাটো দেখিবলৈ ভাল লাগে। এই ফুলটো মই যিটো ফুলৰ ডিজাইন মই দেখুৱাইছিলোঁ সেইদৰে মই মাল্টি কালাৰত বনাম। গতিকে সেইটো এতিয়া মই এই গ্ৰাপত থকা ফুলখিনি দুটা সূতা দি বান্ধি লৈ যাম। যিসকলে এটা কালাৰতে বনাম বুলি ভাবিছে এওঁলোকে এটা সূতা দিয়ে বান্ধি লৈ যাব। এই গ্ৰাপত থকা ৰেডখিনি বেলেগকৈ বান্ধিম আৰু ব্লুখিনি বেলেগকৈ বান্ধিম। দুকণি উঠোৱা হ'ল, একণি ৰাখি আকৌ দুকণি উঠোৱা হ'ল, দুকণি ৰাখি আকৌ পাঁচকণি উঠোৱা হ'ল। পাঁচকণি সিগৰাকীক হাতত দিয়া হৈছে। আকৌ চাৰিকণি ৰাখি দুকণি উঠোৱা হৈছে। আকৌ একণি ৰাখি তিনিকণি উঠোৱা হৈছে। আকৌ তিনিকণি ৰাখি দুকণি উঠোৱা হৈছে। একণি ৰাখি দুকণি সিগৰাকীৰ হাতত দিয়া হৈছে। আকৌ একণি ৰাখি এখনি সিগৰাকীৰ হাতত দিয়া হৈছে। একণি ৰাখি তিনিকণি আকৌ সিগৰাকীৰ হাতত দিয়া হৈছে। ৰেড কালাৰ হয় সেইটো। তিনিকণি ৰাখি দুকণি উঠোৱা হৈছে। একণি ৰাখি ব্লু কালাৰ দুকণি উঠোৱা হৈছে। একণি ৰাখি আকৌ ৰেড কালাৰ সিগৰাকীৰ হাতত দিয়া হৈছে। দুকণি ৰাখি আকৌ দুকণি সিগৰাকীৰ হাতত দিয়া হৈছে। আকৌ দুকণি ৰাখি দুকণি উঠোৱা হৈছে। এইখিনিতে এটা লাইন কমপ্লিট হ'ল। এতিয়া ৰেড কালাৰটো সিগৰাকীৰ হাতত দিয়াখিনি ছাইডত ৰাখি ব্লু কালাৰটো প্ৰথমে বন্ধা হ'ব। এনেকৈ বেলেগ বেলেগকৈ বান্ধিলে আমি দুটা কালাৰ বা মাল্টি কালাৰত বনাবলৈ আমাৰ সুবিধা হয়। যদিহে কোনোবাই এটা কালাৰত বনাম বুলি ভাবিছে ঘাইটো, তেতিয়া দুটা একেলগে এডালতে বান্ধিলে আমাৰ এটা কালাৰত বনাবলৈ সুবিধা হ'ব। এতিয়া আকৌ আমি ৰেড কালাৰটো বান্ধিম। এডাল বন্ধা হ'ল, এতিয়া আকৌ সিডাল বান্ধিব লৈছে। কোনোবা যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব।